ফিটনেছত হয় বাই প্ৰফেশন মই ফিটনেস ট্ৰেইনাৰ ৰাইডিং আহাৰ এটাই কাৰণ মই যেতিয়া স্কুটাৰ চলাইছিলো 16 ইয়াৰ্সৰ পৰাই স্কুটাৰ চলাও তেতিয়া কাইনেটিক হন্ডা যেতিয়া মই টু হুইলাৰ চলাও তেতিয়া মোৰ এটা ফ্ৰেশ ফিল হয় ভাল লাগে মুডটো হ্যাপি হয় এনি টাইম আই ফিল হ্যাপি সঁচাকে আই ফিল হ্যাপি when I ride কিন্তু যেহেতু মই গুৱাহাটীৰ হয় আৰু বাকিখিনি আমাৰ যিকেখন ষ্টেট আছে বা যেনেকে দূৰ দূৰ ধুনীয়া ধুনীয়া ডেষ্টিনেশ্যন আছে স্কুটাৰটো আহিব নোৱাৰে হেতু কাৰণে মটৰচাইকেল কিনিলো একদম নেচাৰক এনজয় কৰিবৰ কাৰণে আসলতে মই ৰাইডিং ষ্টাৰ্ট কৰিলো ইজ কমপ্লিট হল 365 days হয় 1 year per day apni kiman how many hours do you ride generally 10 to 12 hours every day ride asile early morning every day I start early morning bahirot eta facility asile je sunset hoy 9:30 10:30 so that was my plus point because otherwise I don't ride moi rati andhar hole ride nokoru kintu bahirot etu eta plus point palu road e thake pohor thake he karone moi 12 ghonta cholaisilo mostly je apuni ajoni মহিলা হৈ সাহসটো মানে কেনে কয় কাৰণ বাহিৰৰ ঠাইত যোৱা বাহিৰৰ জায়গাত যোৱা এটো এটাটো মানে কিবা এটা নাথাকে জানো মনত ভয় ভয়টো বা মই ক'ত থাকিম কেনে কয় কি খাম কি কৰিম সেটো সোলো ৰাইড এটো কেনেকে সাহসটো পালে মই আগতেও কৈছো বহুততে এটো মহিলা হয় কাৰণে মই জেডত আসলতে গলো মোৰ হাজবেন্ডও ৰাইড কৰে আমি দুজনে ৰাইড কৰিব পাৰিলো হেতেন কিন্তু এটো এটা চ্যালেঞ্জ আছিল কাৰণ মই প্ৰুভ কৰিব লাগিছিল সৰুপা শুনি আহিছিলো মোৰ মাও শুনিছিলে মোৰ ফ্ৰেন্ডজে শুনি আহে যে মানে মহিলাই কৰিব নোৱাৰে মহিলাই ডিসিশন ল'ব নোৱাৰে মহিলাই নিজে আগবাঢ়িব নোৱাৰে পুৰুষ এজন নোহোৱাকে হেবোৰ শুনি আহিছিলো আৰু মই একদম মোৰ হাজবেন্ডৰ এগেইনষ্টত তেনেকে উলাই আহা নাই তেওঁক মই কৈছো সি দিস ইজ সামথিং এবাউট ৰিপ্ৰেজেন্টিং ওমেন আৰু হেতু জেডতে গৈছিলো মই অকলে যাম আৰু অকলে যেহেতু মই যাম মই একদম লোৱাৰ মিডল ক্লাস ফ্যামিলিৰ হয় মোৰ ক্ষমতা নাই মই সৰু এখন কান্ট্ৰিলৈ যাবলে কিন্তু মই ভাবিছিলো যদি মই এটা উদ্দেশ্য লৈ উলাও যদি মই মেসেজেস লৈ উলাও নিশ্চয় মই হেল্প পাম সব ফালৰ পৰা আৰু এটো কৰি যাম হেতু কাৰণে মই কলো যে মই এটা ওয়াৰ্ল্ড ৰেকৰ্ড কৰিম এটা ওয়াৰ্ল্ড ৰেকৰ্ড দেখিলো 50 কান্ট্ৰি যদি আপুনি ক্ৰস কৰে ওয়াৰ্ল্ড ৰেকৰ্ড হয় মই 64 কান্ট্ৰি কৰিলো এটো যে আছিল যে যদি কিবা এটা কৰো দেশৰ কাৰণে কিবা এটা আনো ওয়াৰ্ল্ড ৰেকৰ্ড কৰি আনো আৰু এজ এ মহিলা কৰো গুটে ইউনিভাৰ্স উলাই আহিলে কাৰণ এটাই কথা কম সকলোৱে মোক খুদে যে মিনাক্ষীবাৰ সাগে বহুত পইচা আছে বা মিনাক্ষীবা কোট ইমান ফান পালা আমিও যাম ফান্ড আসলতে কেতিয়া পায় যেতিয়া আপুনি নিজক ভালকে প্ৰুফ কৰি দিয়ে প্ৰুফ নকৰা যেতিয়ালে আপুনি জিৰো বা যেতিয়ালে আপুনি বিগিনাৰ আপোনাক কোনো ট্ৰাষ্ট নকৰে কোনো এটকা উলাই নিদিয়ে মোৰ ভুল হেতুৱে হল মই যেতিয়া ষ্টাৰ্ট কৰিব লৈছিলো মই ইনষ্টাগ্ৰামত নতুন মই ইউটিউবত মই ব্লগ নবনাও প্লাস মোৰ ৰাইডিং এক্সপেৰিয়েন্স নাছিলে সো মই প্ৰপোজাল লৈ বহুততে কলো কোনেও মোক পইচা নিদিলে এটাই কাৰণ আছিল মই মহিলা যে মহিলাজনী যে ইমান পগলা টাইপ এটা ডিসিশন লৈছে টু গো 60 তেতিয়া মই 67 কান্ট্ৰি প্ল্যান আছিল যে এটো সম্ভৱ হয় জানো আজি যদি পইচা দি দিও কালি যদি গা বেয়া বুলি উভতি আহে তেতিয়া কি হ'ব দ্যাট ওয়াজ আ বিগ কোয়েশ্চন আৰু হয়ও যদি তেনুকা কোনবাই কৰিছে বা কৰে কি হ'ব সো ফাইনান্সিয়াল মোৰ সাপোৰ্ট নাছিলে মই পাৰ্টিকুলাৰলি কাবা এজন নাম লব নোৱাৰো কাৰণ আপুনি নিজে চিন্তা কৰক 64 কান্ট্ৰি যেতিয়া কৰে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে ঘৰত যেতিয়া মই বাজেট বনাইছিলো ইট ওয়াজ अराउंड 54 লাখ কিন্তু মোৰ ৰাস্তাত বেছি খৰচ হল মোৰ বাইকখন ড্যামেজ হৈ গল মোৰ ফ্লাইটত মোৰ বাইক নিব লগা হল যাওঁতেও ফ্লাইটত মোৰ বাইক আনিব লগা হল উভতি আহোঁতেও বৰ্ডাৰ্স যেহেতু ক্লোজ 6 লাখ টকা ওয়ান সাইড মালয়েছিয়াক পে কৰিছো ঘুৰি আহাৰ সময় ইন্ডিয়াত পে কৰিছো যোৱাৰ সময় দুবাই লৈকে অলমোস্ট 2,80,000 সবে চিন্তা কৰিব পাৰে এবোৰ হিচাপতে নথকা পইচা সো কৰপৰা আহিলে পইচা যেতিয়া মই ষ্টাৰ্ট কৰিছিলো মই যিজন মানুহক চিনি পাইছিলো অলপ 1000 টকাৰ পৰা 1 লাখ টকালে মানুহে কন্ট্ৰিবিউট কৰিছিল আৰু অন দা ৱে যিখিনি অসমীয়া স্পেশালি অসমীয়া ইন ইউকে অসমীয়া ইন জাৰ্মানী অসমীয়া যিখিনি বাকি জায়গাবোৰত অলপ পইচা কন্ট্ৰি কৰিলে তাৰ পিছত মালয়ালী মানুহবিলাকে কন্ট্ৰি কৰিলে তেওঁলোকে মোক নাজানেও সো মই হেতু কাৰণে কৈছো গুটে ইউনিভাৰ্স মালয়েছিয়াত মই চিনি নাপাও তেওঁলোকে দিছে কথা পাতিব নাজানো এটা ওয়াৰ্ড ইংলিশত তেওঁলোকে নকয় সিঙ্গাপুৰত মই বহুত ৰাইডাৰ্স পালো তেওঁলোকে পইচা কন্ট্ৰিবিউট কৰিলে যে এই জনিয়ে অকলে বাইকিং কমিউনিটি ৰিপ্ৰেজেন্ট কৰি আছে সো উই শুড হেল্প হার হেকানে মই কৈছো ইউনিভাৰ্স উলাই আহিলে মোক হেল্প কৰিব কাৰণে এক্সপেৰিয়েন্স নহল কাৰণ বেয়া বুলি কলে কম্পাৰেটিভলি বেয়া বুলি বলে মই নকও খালি মই ইৰাক যাব নোৱাৰিলো কাৰণ ইৰাক মোৰ প্লেনত আছিল একদম হেতু টাইমতে ইৰাকত বম ব্লাষ্ট হল মই যাব নোৱাৰিলো আৰু বাকি বেয়া বুলি মই কোনো কান্ট্ৰি কব নোৱাৰিম খালি এক্সিডেন্ট হৈছিল আৰ্মেনিয়াত অলপ দুখ থাকিলে কাৰণ খুব বেয়াকে মোৰ এক্সিডেন্ট হৈ গৈছিল বৰফৰ ধুমুহাত আদাৰৱাইজ আৰ্মেনিয়াত মোৰ বহুত ভাল হস্পিটালিটি মানুহৰ পৰা পালো ধুনিয়া কান্ট্ৰিখন ফুৰিলো খোৱালে বোৱালে ৰাখিলে মোক সেভ কৰিলে ৰেস্কিউ কৰিলে কিন্তু এক্সিডেন্ট এটা হল হেতু থাকিলে আৰু ভাল বুলি কব গলে গুটে কান্ট্ৰিখন সমানে ইকুৱেলি ধুনিয়া মানুহৰ মানে কাক থ্যাঙ্কস দিম কাক নিদিম এনেকুৱা লাগে আৰু কিন্তু মেমোৰেবল বুলি যদি কও
মই সেইটো কওঁ যে ছুইডেনত মোৰ যোনটো ষ্টৰি হ'ল ইনচিডেণ্ট হ'ল ছুইডেনত এইটোৱে হ'ল মোৰ ৰাইডাৰ এজনে হোষ্ট কৰিছিলে যোন বহুত ৰিচ হয় বহুত এক্সপিৰিয়েঞ্চ ৰাইডাৰ হয় আৰু তেখেতে কি কৰিলে তেখেতে মোক 2 ৰাতি হোষ্ট কৰিছিলে তাৰ এগেইনষ্টত মোক কিবা এটা খুজিলে তেতিয়া মই ভাবিলো কি লাগে বা তেখেতে মই পিন্ধি থকা বেয়া হৈ যোৱা বুটছযোৰ খুজিলে যে আপুনি পিন্ধি থকা আপোনাৰ জোতাযোৰ মোক লাগে আৰু তাতে এটা অটোগ্ৰাফ লাগে আৰু সেইটো মই মোৰ তেওঁলোক বিৰাট ডাঙৰ ৰাইডিঙৰ ক্লাবৰ ওনাৰ হয় তেওঁ কৈছে মোৰ ৰাইডিং ক্লাবত থম এজ এ ছুভিনিয়াৰ সেইটো মোৰ কাৰণে বহুত ডাঙৰ ৰেসপেক্ট আছিলে মই ভাবিছো মানুহে ইমান ওপৰলে ৰেসপেক্ট দিব পাৰে এজন ইণ্ডিয়ানক মানে সেইটো এটা ডাঙৰ আছিলে তাৰ এগেইনষ্টত তেওঁৰ ওয়াইফৰ বুটছযোৰ মোক গিফট কৰিছিলে সেই ওয়াইফ জনীৰ ক্যান্সাৰ হৈ ঢুকাইছিলে এণ্ড শি ওয়াজ এ ৰাইডাৰ সো ৰাইডাৰ্স যদি কোনোবা শুনি আছে বুজি পাব এই ইমোশনটো যে কাবাৰ মনত থাকি গল ৰাইড কৰিবলৈ তেওঁ ঢুকাই থাকিলে সো তেওঁৰ হাজবেণ্ডে কৈছে মিনাক্ষীয়ে যদি আজি এই জোতাযোৰ পিন্ধি ৰাইড কৰে মোৰ ফিল কৰি মোৰ ওয়াইফে ট্ৰেভেল কৰি আছে সো হেনুকুৱা ইমোশন হেনুকুৱা ৰেসপেক্ট সেইকাৰণে ছুইডেনখন মোৰ মানে থাকি গল মেমৰিত মই চাপৰ কাৰণে মই ড্ৰিম দেখা বাইক কেখন চলাব নোৱাৰো আৰু হেতু কাৰণে মোৰ দুখন বাইক থকাৰ সত্ত্বেও মই থাৰ্ড বাইক এখন কিনিব লগা হৈছিলে বাজাজ ডমিনাৰ মই একচুয়ালি স্পোর্টস বাইক ভাল পাওঁ জেনাৰেলি মোৰ R15 V3 খন মই বিকা নাই সেইখন দি মই ওয়াৰ্ল্ড হাইয়েষ্ট মটৰেবল ৰোডত গৈছিলো সবে সেইখনিতেও জুকাইছিলে স্পোর্টস বাইক লৈ কেনে উমলিংলা পাস লাডাখত কেনেকে যাব গুৱাহাটীৰ পৰা প্ৰথমত শিকিলো জুকাইছিলে মই কৈছো নহয় চাওচোন চেষ্টা কৰি সেইখনেদি উমলিংলা পাস কৰিলো ওয়াৰ্ল্ডৰ সেকেন্ড লেডি হিচাপে ইন্ডিয়ান বুক অফ ৰেকৰ্ডতো নাম আহিলে সো মই সেইখন বাইক বিকিব নোৱাৰো সেকেন্ড আছিল ৰয়েল এনফিল্ডৰ লাভ সবতে থাকে যেহেতু ৰাইডাৰ ৰয়েল এনফিল্ডৰ এখন স্ক্ৰেম মোটাত আছিলে বাট সেইখন বিকিব লগা হ'ল কাৰণ মই বাজাজ ডমিনাৰ কিনিব লাগে ওয়াৰ্ল্ড ৰাইড কৰিব লাগে ওয়াৰ্ল্ড ৰাইডত আপুনি সাৰ্ভিস আছে নে নাই চাব লাগে পাৰ্টস এভেইলেবল আছে নে নাই চাব লাগে প্লাস মোৰ হাইট মই গ্ৰাউণ্ড টাচ কৰিব পাৰিম নে নাই সো এইটো কাৰণে বাজাজ ডমিনাৰখন ললো এতিয়া ইয়ালে মই বাজাজ ডমিনাৰখন লৈয়ে আহিছো এতিয়া নৰ্থ ইষ্ট ৰাইড মানে গুটে নৰ্থ ইষ্টখন বাজাজ ডমিনাৰ দি নকৰো অসমখন কৰিম কাৰণ এতিয়া অলপমান কন্ডিশনখন ঠিক হৈ থকা নাই ইমান চলি উঠি ভাল এখন মাল্টিপল পাৰপাজত নিব পৰা ভাল বাইক এখন চেষ্টা কৰি আছো পইচা অকমান জমা আছে যদি আহে চাও কি হয় কি বাইক what about that মনৰ ভাৱনা মোৰ CF মোটো এখন লঞ্চ হ'ব বুলি শুনিছো 5 lakhs or 7 lakhs মান পৰিব বুলি শুনিছো যদি হয় হেখন তা মানে অল টেৰেন বাইক অফ ৰোডো কৰিব হাইৱেও যাব কাৰণ বাকি কেখনটো বহুত বেছি কষ্টলি BMW ভাবিবই নোৱাৰো কাৰণ মই এটা কথাই কলো যত যত ল্যান্ড আছে মই তত তত যাম তা মানে হেতু মোৰ নেক্সট জেডে বুলি কম হেতু কাৰণে গুটে US খন কৰাৰ মন আছে নৰ্থ Canada, South America and Brazil এই গুটে এটা ডাঙৰ ল্যান্ড মই কৈছে গুটে ল্যান্ডখন হেক কৰিম অস্ট্ৰেলিয়া আছে মই কিন্তু মই যামে সো স্টেপ বাই স্টেপ ভিসাও হ'ব লাগিব আৰু হেল্প পাব লাগিব ফান্ড মই বিচাৰি না যাও যদি কোনোবাই ট্ৰাষ্ট কৰে ফান্ড কৰিব যদি ট্ৰাষ্ট নকৰে মই জানো আকৌ মানুহে হেল্প কৰিব সকলো বাইকত অকলে বিগিনিং ফাৰ্স্ট চ্যালেঞ্জ ৰাইট সাইড ৰাইড আমি এটা লেফট সাইড ৰাইড কৰো মই ফাৰ্স্ট ল্যান্ড কৰিলো UAE আৰু মই দেখাও নাই প্ৰেক্টিসও দেখা নাই কেনেকে ৰাইট সাইড চলাই কি নিয়ম থাকে যেতিয়া আমি ৰাউন্ড এবাউট বুলি কয় আমাৰ গোল চক্কৰ বিলাকত ৰাউন্ড এবাউট বুলি কয় তাৰ নিয়ম টোটালি বেলেগ থাকে হেবোৰ মই কেতিয়াও প্ৰেক্টিস কৰা নাই বা ইউটিউবত মই প্ৰেক্টিস ভিডিও নাচালো হেতু বিৰাট চ্যালেঞ্জিং আছিল একদম সাধাৰণ ৰাইট সাইড ৰাইড কিন্তু কিমান চ্যালেঞ্জিং হ'ব পাৰে আপুনি চিন্তা কৰিছো কাৰণ তাত পুলিশ নাথাকে আপুনি যদি কিবা এটা ভুল হয় যে তাত নাযাবা বাট দিস ইজ ওয়ান ওয়ে বাট দিস ইজ নো ওয়ে ডাইৰেক্ট আপোনাৰ ফাইন সেকেন্ড ফাইন থাৰ্ড আপোনাৰ লাইসেন্স ক্যান্সেল সো ইমান ডাঙৰ পানিশমেন্ট হেতু কাৰণে চালান বহুত ভৰিব লাগে চালান বিলাকো এনেকুৱা নহয় আমাৰ ইয়াতে যে অকমান কিবা কৰি লও ইটস নট লাইক দ্যাট देयर তাতে আপুনি ডাইৰেক্ট বিলত আহি যায় আৰু আপুনি এক্সিটৰ সময় আপুনি দিয়ে যেতিয়া আপুনি কান্ট্ৰিখন এক্সিট কৰে সো হেতু কাৰণে চ্যালেঞ্জেস হেতু হ'ল তাৰ পিছত ক্লাইমেট ইমান বেছি গৰম পালো সাউদি আৰবিয়াত আপোনালোকে জানে ডেজাৰ্ট মৰুভূমি গৰম আছিলে আৰু ধুমুহা পালো গুটে ধুলিৰ ধুমুহা বাইকখন বেকা হৈ থাকিলে কাৰণ কি হয় যেতিয়া আপুনি হাইৱে বহুত ডাঙৰ হাইৱেত এই জাস্ট 400cc টিগলা বাইক এখন চলাই আছে আৰু ওচৰেদি আপোনাৰ ট্ৰাক গৈ আছে একদম 140 150 স্পিডত এই মস্ত ট্ৰাক মই হেনকা ট্ৰাক লাইফত দেখা নাই শেক হৈ যায় গুটে ৰাস্তাটো জুকাইত হৈ যায় মই চিঞৰিছিলো যে মই যাতে নপৰো ইয়াত মানে আৰু ধুলিৰ ধুমুহা মই লাইফত দেখা নাই মাৰি দিয়ে মুখত একদম গাত মাৰি দিয়ে হেতু আছিল আৰ্মেনিয়াত বৰফৰ ধুমুহা এক্সিডেন্টে হৈ গল বাইক সিটি কি লাগেজৰ লগত কবালে গৈ পালো সো চ্যালেঞ্জেস আর মানে সো মেনি আৰু ইভেন UK হোল UK মই অলমোস্ট UK আছিলো 1 মান্থ হোল UK এমাহ মই অকল বৰখুনত ওয়েট হয়ে চলালো মোৰ জুতাৰ পৰা এনেকে পানী পৰে কিতিয়া হুকাম আৰু কিমান হুকাম এমাহ মই বৰখুনত ওয়েট হৈ চলাইছো ইমান ইজি নাছিল মানে সদায় ইট ওয়াজ ডিফিকাল্ট কাৰণটো অলপ আগত গুছি গল ওয়াটাৰফললে আহিছিলে তেখেতো ৰাইডাৰ হয় মোৰ ছোৱালীয়ে তাই মেট্ৰিক দিলে মই যিখিনি সময় নাছিলো হেতু এটা বহুত চ্যালেঞ্জ হৈ গল এজ এ
ষ্টুডেণ্ট, তাই এতিয়া ক্লাছ 11 পালে, NPS-ত পঢ়ে নিশ্চিতা। আৰু মোৰ মা আছে, মা বহুত অসুখীয়া, পাপা ঢুকালে, পাপা নাই, তেনেকুৱাই ফেমিলি। পাপা বিজনেছ কৰিছিলে, পাপা ঢুকালে। যে কোনো বস্তুৱে তোমাক ছাপৰ্ট নকৰিব when you'll plan first, তেতিয়া এইটো নাভাবিবা যে নাই নাই মই এইটো নকৰো, নাই নাই এইটো ইম্পচিবল। সেই ভিতৰত যদি পজিটিভিটিটো আনা, অভাৰ কনফিডেন্ট নহয়, কিন্তু নিজৰ ওপৰত যদি কনফিডেন্সটো আনা নহয়, ভগৱানে নামি আহে, ভগৱানে মানুহ পঠাই বুলি কওঁ যে গড চেণ্ড পিপল টু হেল্প ইউ। আৰু কাম সদায় ভাল হ'ব লাগে, তাত এটা মেছেজ থাকিব লাগে। আই থিংক তেতিয়া কোনেও ৰখাব নোৱাৰে, কৰি যোৱা। নবডি ইজ উইক, মেল অৰ ফিমেল, কোনো উইক নহয়, ভিতৰত আমাৰ শক্তি আছে, আগবাঢ়ি যোৱা আৰু ফ'কাছ হৈ থাকা। শেষত